ৰাতিপুৱাই উঠি পানী এগিলাচেৰে দিনটো আৰম্ভণি কৰিলোঁ। আজি যিহেতু শাওনৰ শেষৰটো সোমবাৰ, সেইবাবে ধুনীয়াকৈ মন্দিৰটো চাফ চিকুণ কৰি গা পা ধুই আহি ঘৰতে পূজাভাগ কৰিলোঁ। আমাৰ যিহেতু দুডাল বেলগছ আছে, জ্বৰ বেল, আৰু তাতে আমি প্ৰত্যেক বছৰে শিৱ পূজাও কৰোঁ। সেইকাৰণে আমাৰ ঘৰৰ মন্দিৰতে ধুনীয়াকৈ শিৱলিংগ তেনেদৰে পঞ্চামৃতেদি জলাভিষেক কৰি ঘৰৰ মন্দিৰতে পূজাভাগ দি শৰাই এভাগ আগবঢ়ালোঁ। আশা কৰিছোঁ বাবাই যাতে সকলোকে ভালে কুশলে ৰাখে। পূজা কৰি উঠি মা মই ইফালে চাহ একাপ খাই ল'লোঁ, আৰু এয়া হৈছে আমাৰ ঘৰৰ মমো, আমাৰ ভাতৌজনী। আৰু এতিয়া এটা কামৰ কাৰণে পোষ্ট অফিচলৈ গৈ আছোঁ, মা আৰু মই। যিহেতু বহুত বেছি ৰ'দ, কিন্তু উপায় নাই। আৰু এয়া আহি পালোঁ আমি পোষ্ট অফিচৰ কামখিনি কৰি এয়া মা আৰু মই চাহ খাই ল'লোঁ, আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ ৰিক্সাত উঠি। আৰু আজিৰ মিনি ব্লগটো ইমানখিনিয়ে আছিল। যদি মিনি ব্লগটো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। থেংক ইউ।